सो हेलो गाइस মই প্ৰচেতৰ আপোনালোকে চাই আছে ৰিপৰ্ট দিছ পিছে ইউটিউব চেনেল সো পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালো। সো গাইস এই ভিডিওটো মেল ফিমেল দুয়োটা ক্যান্ডিডেটৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। সো আপোনালোকে ভিডিওটো প্লিজ সম্পূৰ্ণকৈ চাব, বেছি দীঘল নকৰো, ভিডিওটো একদম ছুটিকৈ কৰিম আৰু আপোনালোকক ডকুমেন্টৰ পুৰা ডিটেইলছ জনাই দিম। এই ভিডিওত কি ডকুমেন্ট লাগিব, ক'ৰ পৰা বনাব, কেনেকৈ বনাব, কাৰণ ফিজিক্যাল পাস কৰাৰ পিছত সকলোৰে মনত এটা মেডিকেলৰ আগতে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব, তাৰ পিছতে আপোনালোকৰ মেডিকেল হ'ব। যদি আপোনালোকে ডকুমেন্ট ভেৰিফিকেশনতে ৰিজেক্ট হৈ যায় তো আপোনালোকে মেডিকেললৈকে যাব নোৱাৰে। সো আপোনালোকক কমপ্লিট ডিটেইলছ জনাই দিম ডকুমেন্টৰ পৰা বনাব, কি লাগিব আপোনালোকক। সব বলক ভিডিওটো স্টার্ট কৰো। সো গাইস এক নম্বৰত লাগিব মই আপোনালোকক আগতে কৈছিলো যে আপোনালোকৰ এটা আইডি প্ৰুফ লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড বা ভোটাৰ আইডি, যিকোনো এটা আইডি প্ৰুফ লাগিব। আপোনালোকক আগতে কৈছিলো মই, সেইটো আপোনালোকক সকলোৰে লগত থাকিব। সো 2 নম্বৰত আপোনালোকৰ যিখন মেডিকেলৰ এডমিট আহিব সেইখন লাগিব, সেইখন আপোনালোকৰ লগত থাকিবই। 3 নম্বৰত লাগিব আপোনালোকৰ ডমিসাইলখন আপোনালোকে ডিসি কোৰ্টত যাই ফেলে বনাব পাৰে, আৰু কিছুমান জায়গাত এতিয়া হয়তো ডমিসাইল দিয়া নাই বা মেজিষ্ট্ৰেটে সিগনেচাৰ কৰি দিয়া নাই। সো আপোনালোকে কেইদিনমান ৰখি যাওক। মোৰ তাতে এটা কমেন্ট আহিছিল 100 টকীয়া দলিল, মানে আপোনালোকক যিখন ডমিসাইল লাগিব, সো এইটো মই স্ক্ৰীনত দেখাই দি আছো। সেইখন আপোনালোকক ডমিসাইল বনাব লাগিব 100 টকীয়া দলিলত। আৰু মোক এজনে কমেন্ট কৰিছিল যে 100 টকীয়া দলিল পোৱা নাই, 20 টকীয়া দলিল 5খন লৈ যাম, সেইটো হ'ব নেকি বুলি কৈছিল। সো চাওক আপোনালোকক 5খন ডমিসাইল নিবিচাৰে, তাতে মাত্ৰ এখন বিচাৰিব আৰু সেইটো 100 টকীয়া দলিল হ'ব লাগিব। সো আপোনালোকে সেইখন বনাই ল'ব। আৰু যদি এতিয়া মেজিষ্ট্ৰেটে সিগনেচাৰ দিয়া নাই, সো ৰৈ যাওক 2 সপ্তাহমান বা 2 মাহমান, এতিয়া সময় আছে। আপোনালোকে 1-1.5 মাহমান পিছত বনাব দিব। এতিয়া কিবা প্ৰব্লেম চলি আছে সেইকাৰণে তেওঁলোকে চাগে সাইন দিয়া নাই, এইটো বনাই ল'ব। আৰু আপোনালোকৰ 4 নম্বৰত লাগিব আপোনালোকৰ এনেক্সাৰ, আপোনালোকৰ এনেক্সাৰখন তাতেও লাগিব পাৰে। সো আপোনালোকে লৈ যাব এনেক্সাৰখন। আৰু 5 নম্বৰত আপোনালোকৰ এটা মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট যোনটো আপোনালোকৰ লগত সকলোৰে লগত থাকিব, আপোনাৰ মেট্ৰিকৰ এডমিটখন, মেট্ৰিকৰ এডমিট আৰু পাস সার্টিফিকেট আর মার্কশিট। মেট্রিকৰ এই 3টা ডকুমেন্ট লৈ যাব। হায়ার সেকেন্ডারি না থাকিলে হৈ যায়, মেট্রিকৰ এডমিট, পাস সার্টিফিকেট আর মার্কশিট এই 3খন লৈ যাব। মোস্ট ইম্পর্টেন্ট ডকুমেন্ট হয় এই 3খন। আৰু আপোনালোকৰ যদি এড্ৰেছ এইফালে সিফালে হৈ আছে, কিছুমান জায়গাতে মানে এতিয়া যোৱা কেইদিনমান আগত মানে ডিস্ট্ৰিক্ট উল্টা পুল্টা হৈছিল, মানে তেওঁলোকৰ এতিয়া বাকি ডকুমেন্টছৰ ডিস্ট্ৰিক্ট বেলেগ আছে, কিন্তু এসএসসি যোনখন এডমিট আহিছে সেইখনৰ ডিস্ট্ৰিক্ট বেলেগ হৈছে, আৰু তেওঁলোকৰ বৰ্তমান ডিস্ট্ৰিক্ট আৰু আগৰ যিবিলাক ডকুমেন্টছৰ ডিস্ট্ৰিক্ট আছে সেইটো হৈ আছে। সো সকলোৰে মনত এইটো ডাউট হৈ আছে যে তাতে কিবা প্ৰব্লেম হ'ব নেকি, কিবা কৰিব নেকি। সো আপোনালোকৰ এইটো একো টেনশ্যন কৰিবলগীয়া কথা নহয়। আপোনালোকে যাই ফেলে তাতে বুজাই দিব আমাৰ এইখিনি সময়ত মানে ডিস্ট্ৰিক্টটো উল্টা পুল্টা হৈছিল, আকৌ আমাৰ ডিস্ট্ৰিক্ট এতিয়া আগৰ নিচিনাই আছে বুলি আপোনালোকে বুজাই দিলে সিহঁতে বুজিব। কাৰণ ফিজিকেলৰ সময়তো বহুত তেনেকুৱা ল'ৰা আহিছিল, ডিস্ট্ৰিক্ট উল্টা পুল্টা হৈছিল। সিহঁতৰ কাৰণে মই সুধি দিছিলো CRPF এজনক, আৰু তেওঁ ক'লে যে তোমালোকৰ বৰ্তমান যি ডিস্ট্ৰিক্ট আছে সেইখনে তাতে ফাইনেল হ'ব তোমালোকৰ, আৰু বাকি যি এডমিটত তোমালোকৰ উল্টা পুল্টা ডিস্ট্ৰিক্ট হয়তো তোমালোকৰ বেলেগ ডিস্ট্ৰিক্ট হৈ আছে, সেইটো মেডিকেলৰ সময়ত যেতিয়া তোমালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তেতিয়া তাতে চেঞ্জ কৰাই ল'ব পাৰিবা। মাজত তোমালোকে এখন এফিডেভিট বনাই ল'বা যে এনেকুৱা প্ৰব্লেমত আমাৰ ডিস্ট্ৰিক্ট উল্টা পুল্টা হৈছে, কিন্তু এইটো আৰু সেইটো ডিস্ট্ৰিক্ট মোৰ সেমে আছিল বুলি তোমালোকে এটা এফিডেভিট বনাই ল'বা। এফিডেভিটৰ ফৰ্মেটখন মই এতিয়া দেখাই দিছো, এনেকুৱা ধৰণৰ এফিডেভিট থাকিব। তোমালোকৰ এইটোত নটাৰীৰ সিগনেচাৰ হ'লে হৈ যায়, একো প্ৰব্লেম নাই। আৰু ক'ৰবাত যদি দেউতাৰ, মাৰ বা এড্ৰেছৰ কিবা নাম উল্টা পুল্টা থাকিলে তোমালোকে এখন এফিডেভিট বনাই ল'বা, এইটো মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট হয়। আৰু 6 নম্বৰত সেইটো হ'ল এফিডেভিট বনাই ল'বা 6 নম্বৰ। আৰু 7 নম্বৰত এটা মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট তোমালোকক মই আগতে ক'ব লাগিছিল, পাহৰি গ'লো। এইটো তোমালোকৰ একদম মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট, যোনটো তোমালোকৰ চেন্ট্ৰেল কাষ্ট সাৰ্টিফিকেট। বেসিক্যালি EWS আৰু OBC তোমালোকৰ একদম মোস্ট ইম্পৰ্টেন্ট, তোমালোকৰ চেন্ট্ৰেল EWS কাষ্ট সাৰ্টিফিকেট লাগিবই লাগিব। কাৰণ OBC আৰু EWS যোনটো হয়, তোমালোকৰ ষ্টেটত OBC থাকিলেও সিহঁতে চেন্ট্ৰেলত গৈ ফালে OBC নাথাকিবও পাৰে, সেইকাৰণে। আৰু EWS তো এনেও লাগিবই, চেন্ট্ৰেলৰ কাষ্ট সাৰ্টিফিকেট লাগিবই EWS, কিন্তু OBC হ'লে লাগিবই। OBC ষ্টেটত OBC হ'লে তেওঁলোকে চেন্ট্ৰেলত OBC নহ'বও পাৰে, সেইকাৰণে তেওঁলোকে OBC চেন্ট্ৰেলৰ বনাই ল'বা, সেইটো এটা মোস্ট ইম্পৰ্টেন্ট। বাকি ST SC তো ষ্টেট হ'লেও চলি যায়, আৰু বাকি UR তো একো নালাগে, কাষ্ট সাৰ্টিফিকেট একো নাই সিহঁতৰ। যেতিয়া তোমালোকে কিবা এটা সুবিধা লৈ আছা, কিবা এটা ৰিলেশ্যন লৈ আছা, তেতিয়াহে তোমালোকক কাষ্ট সাৰ্টিফিকেট লাগিব। কিন্তু জেনেৰেলটো একো সুবিধাই নাই, সিহঁতক একো সাৰ্টিফিকেটৰ দৰকাৰ নাই কাষ্ট সাৰ্টিফিকেটৰ। সো তোমালোকৰ একো নাই, বাকি সাৰ্টিফিকেট লৈ যাবা, কিন্তু জেনেৰেলৰ কোনো কাষ্ট সাৰ্টিফিকেট নাথাকে। আৰু বাকি যি মই মানে কেইটামান কমেন্ট আহি আছে যে আমাক এতিয়া সাৰ্কেল অফিচৰ পৰা চেন্ট্ৰেল EWS সাৰ্টিফিকেট দিয়া নাই বুলি। সো তোমালোকৰ সেইটো দিব, তোমালোকে ভালদৰে বুজাই ক'বা, তোমালোকক দিব। প্ৰথমতে তোমালোকৰ ষ্টেট EWS খন বনোৱা থাকিব লাগিব, তাৰপিছত তোমালোকৰ চেন্ট্ৰেল EWS দি দিব। সো কেইদিনমান যদি দিয়া নাই তোমালোকে ৰখি যোৱা, কিন্তু বেছি দেৰি নকৰিবা চেন্ট্ৰেল EWS খন বনাওঁতে, কাৰণ এইটোতো 1 মাহ 15 দিনমান সময় লাগি যায়। সো এতিয়া সময় 2 মাহ মাত্ৰ আছে, তো ফটাফট যাই পেলাই এইটো বনাই লোৱা। অলপ অফিচাৰক বা কেৰাণীক তাতে অলপমান ৰিকুৱেষ্ট কৰিবা, বা
কিবা চাহ পানী খৰচ যদি খোজে দি দিবা আৰু কি কৰিবা মানে চাৰ্টিফিকেটটো লাগিবই সো এইখিনি বনাই ল'বা বাকি তোমালোকৰ ফটো ৰিসেন্টলি ক্লিক কৰা ফটো 10-15 কপি মান লৈ থাকিবা আৰু যি ডকুমেন্ট মই ক'লো এই লিষ্টখন আৰু একবাৰ তোমালোকক এতে মই দেখাই দিছো এই লিষ্টৰ হিচাপত যি ডকুমেন্ট ক'লো এই সবৰে তোমালোকে 2-3 কপিকে জেৰক্স কৰি ল'বা আৰু বাকি সব যিমান ডকুমেন্টছ আছে হেইটো নিজৰ লগত ৰাখিবা কিন্তু এইবিলাক হলে মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট এইখিনি হলে তোমালোকৰ হৈ যাব সো এইখিনি আছিল তোমালোকৰ ডকুমেন্টৰ ওপৰত ভিডিও আৰু তোমালোকক যদি মোৰ দ্বাৰা কিবা মিছ হৈছে মই ক'ব পাহৰিছো তোমালোকে কমেন্ট কৰি জনাবা মই নিশ্চয় মেনশন কৰাই দিম সো গাইস এইখিনি আছে আপোনালোকৰ মোস্ট ইম্পৰ্টেন্ট ডকুমেন্ট যদি আপোনালোকে ভিডিওটো চাই ইনফৰমেটিভ পালে ভাল পালে তেনেহলে ভিডিওটো লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু যদি চেনেলত নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি ফালে নটিফিকেশন বেলটো অল কৰি থব কাৰণ যেতিয়াও মই আপোনালোকক ভিডিওটো আপলোড কৰি দিওঁ লগে লগে আপোনালোকৰ তাতে ভিডিওটো যাই পায় আৰু আপোনালোকে মোৰ ভিডিও পাই যায় সো গাইস লগ পাম নেক্সট ভিডিওতে বাই বাই জয় হিন্দ